নমস্কাৰ বন্ধুসকল, মই চন্দন গগৈ স্বাগতম জনাইছোঁ আপোনালোকক আপোনালোকৰ ইউটিউব চেনেল অনলাইন আৰ্নিঙলৈ। আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে মই আপোনালোকক শিকাব বিচাৰিছোঁ যে ছ'চিয়েল এড ৱৰ্ল্ডত আমি জড়িত হোৱাৰ পাছত আমি এডবিলাক কেনেকৈ ভিউ কৰিব লাগে। ঠিক আছে, এড ভিউ কৰিবৰ বাবে আপুনি সৰ্বপ্ৰথমে আপোনাৰ আইডি লগ ইন কৰি ৰাখিব। লগ ইন অলৰেডি মই কৰা আছে। আপুনি লগ ইন হোৱাৰ পাছত আপুনি অলপ তললৈ যেতিয়া যাব তাত দেখা পাব টুডে এড ষ্টেটাছ। টুডে এড ষ্টেটাছত আপোনাৰ লিখা থাকিব পেণ্ডিং বুলি, আৰু মই অলৰেডি এডবিলাক চাই ৰাখিছোঁ সেই গতিকে মোৰ ইয়াত চিন লিখা আছে। আপুনি তলত মোৰ ইনফ'টোত ক্লিক কৰিব। মোৰ ইনফ'ত ক্লিক কৰাৰ লগে লগে আপোনাৰ 20টা এড আপুনি দেখা পাব। হয়তো আপুনি যদি প্ৰথমবাৰৰ বাবে লগ ইন কৰিছে তেতিয়াহ'লে প্ৰথমবাৰৰ বাবে যদি আপুনি এড চাব বিচাৰিছে আপোনাৰ এখন সৰুকৈ পপ আপ উইণ্ড'জ খোল খাব আৰু তাত লিখা থাকিব পপ আপ ব্লক এলাউ। আপুনি এলাউটোত ক্লিক কৰি দিব, তেতিয়াহে আপোনাৰ এডবিলাক আপুনি দেখা পাব। আৰু হয়তো আপোনালোকৰ আকৌ মেইন মেনুখনলৈ ঘূৰি যাব, আপুনি আকৌ তাত গৈ মোৰ ইনফ'ত ক্লিক কৰিব। তাৰপিছত আকৌ আপোনাৰ এনেধৰণে এডকেইটা খোল খাই আহিব। ইয়াত দেখা পাইছে আপুনি 1 2 3 4 এনেকৈ নাম্বাৰিং কৰি 20টা এড টোটেল আমাক দিয়ে ডেইলি। ঠিক আছে, এই 20টা এড দিয়ে আমাক। আমি এই 20টা এড ভিউ কৰিব লাগে। আপোনালোকৰ মোৰ ইয়াত যিটো চিন লিখা আছে চবতে আপোনালোকৰ ভিউ বুলি লিখা থাকিব। আপুনি 1 নম্বৰটোত যেতিয়া ভিউটোত ক্লিক কৰিব, ক্লিক কৰাৰ লগে লগে আপোনাৰ এখন নতুন মেনু খোল খাব, উইণ্ড'জ খোল খাব। আপুনি এই পেজখন সম্পূৰ্ণ লোডিং হ'বলৈ দিব আৰু জাষ্ট আপুনি অলপ আপ এণ্ড ডাউন কৰি পানি এই মেনুখন বেক কৰি দিব। বেক কৰাৰ পিছত আপুনি আকৌ 2 নম্বৰটোত ক্লিক কৰিব। 2 নম্বৰটোত ক্লিক কৰাৰ লগে লগে আকৌ আপোনাৰ নেক্সট এডভাৰটাইজটো খোল খাই আহিব। আকৌ আপুনি জাষ্ট আগৰটোৰ নিচিনাকৈ জাষ্ট অলপ আপ এণ্ড ডাউন কৰি পানি বেক কৰিব। কিন্তু আপোনালোকে মনত ৰাখিব যে পেজখন সম্পূৰ্ণ লোডিং হ'বলৈ দিব। ঠিক আছে, তাৰপিছতহে আপোনালোকে বেক কৰিব। এনেকৈ আপুনি টোটেল 20টা এড প্ৰতিদিনাই চাব লাগিব। খুব বেছি আপোনাৰ 10 মিনিট বা 12 মিনিট সময় খৰচ হ'ব। আৰু এই এডবিলাক চোৱাৰ বিনিময়ত আমাক যিটো 9 টকা দিব, সেই 9 টকাটো আমাৰ ৱালেটত গৈ জমা হ'ব। সেইটো ক'ত জমা হ'ব? আপুনি বাওঁহাতে থকা ডট তিনিটাত ক্লিক কৰিব। তাৰপিছত আপুনি ডেছবৰ্ডটোত ক্লিক কৰিব। ডেছবৰ্ডটোত ক্লিক কৰাৰ পিছত আপুনি দেখিব আপোনাৰ যিটো মাই টোটেল যিটো আৰ্নিং লিখা আছে, আপোনাৰ তাত আজি 9 টকাটো সৈতে প্লাছ হৈ গৈছে আৰু এইটো আপোনাৰ ইয়াত ডলাৰত দেখাই থাকে। ঠিক আছে, মই এই ভিডিঅ'টো যিসকল ব্যক্তিয়ে প্ৰথমবাৰৰ বাবে জড়িত হৈছে তেওঁলোকৰ বাবে আগবঢ়াইছোঁ। গতিকে আপোনালোকে সকলোৱে এইটো আপোনালোকৰ টীমক শ্বেয়াৰ কৰক ভিডিঅ'টো, আৰু এই অনলাইন আৰ্নিং ইউটিউব চেনেলটোক আপোনালোকে ছাবস্ক্ৰাইব কৰক, আৰু লগতে কিনাৰতে থকা ঘণ্টাৰ বটনটো আপোনালোকে ক্লিক কৰিব, যাতে মই ভৱিষ্যতে যিকোনো আপলোড দিয়া ভিডিঅ' আপোনালোকৰ ওচৰত খুব সোনকালে পায়। ঠিক আছে, ধন্যবাদ।